নমস্কাৰ, আজি আমি আলোচনা কৰিম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। কাজিৰঙাৰ গভীৰ ইতিহাস কেনেকুৱা আছিল আপুনি জানেনে? এই ভিডিঅ'ত আমি কাজিৰঙাৰ বিষয়ে সকলোবিলাক আলোচনা কৰিম, যাতে পৰীক্ষাত আপোনাৰ আজিলৈ কেনেধৰণৰ প্ৰশ্ন আহিছিল আৰু কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। আপুনি যদি ভিডিঅ'টোত হৈ থাকিব, আমি যদি কাজিৰঙাৰ গভীৰ ইতিহাস খুলি চাওঁ, তেন্তে আপুনি কাজিৰঙাৰ নামৰ উৎপত্তিলৈ বহু মত দেখা পায়। কিন্তু এক প্ৰচলিত কিংবদন্তি অনুসৰি কাজি নামৰ এগৰাকী মহিলা তাত বাস কৰিছিল আৰু তাতে আমাৰ ৰঙা নামৰ এজন পুৰুষো আছিল। এতিয়া লাহে লাহে সিহঁতৰ প্ৰেম কাহিনী আৰম্ভ হ'ল আৰু সিহঁতৰ প্ৰেম কাহিনী অনুসৰি কাজি ৰঙা নামৰ উৎপত্তি হৈছে বুলি ধাৰণা কৰা হয়। বা আনমতে এই অঞ্চলটোত এক সময়ত কাৰ্জং নামৰ এগৰাকী মিচিং জাতিৰ নেতাই বাস কৰিছিল। সেই নেতাজনৰ নাম লৈ কাজিৰঙাৰ নাম আহিছে বুলিও ধাৰণা কৰা হয়। কাজিৰঙাৰ নামৰ উৎপত্তিলৈ এই দুটা মত আপোনালোকে সকলোতে পাব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গোলাঘাট, নগাঁও আৰু শোণিতপুৰ তিনিটা জিলাত অৱস্থিত আৰু এই উদ্যানখন প্ৰায় 430 বৰ্গ কিলোমিটাৰ। এতিয়া আমি কাজিৰঙাৰ আৰম্ভণি চাওঁ। কাজিৰঙাৰ ইতিহাস আমি ক'বলৈ গ'লে 1904 পৰা 1905 চনৰ পৰা আৰম্ভ হয়। তেতিয়া আমাৰ ভাৰতত ব্ৰিটিছ ৰাজত্ব চলিছিল আৰু ব্ৰিটিছ ৰাজত্বৰ সময়ত আমাৰ তেতিয়া ব্ৰিটিছ ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জন আছিল। এদিন লৰ্ড কাৰ্জনৰ পত্নী মেৰী ভিক্টৰিয়াই লৰ্ড কাৰ্জনক ক'লে যে কাজিৰঙা ফুৰিবলৈ যাব। তাই লৰ্ড কাৰ্জন পত্নী মেৰী ভিক্টৰিয়া কাজিৰঙা অঞ্চল ভ্ৰমণ কৰাৰ সময়ত গড়ৰ সংখ্যা ব্যাপকভাৱে হ্ৰাস পোৱা দেখি তাইৰ মনত এটা দুখ লাগিল। তেতিয়া তাই এই অঞ্চল সংৰক্ষণৰ দাবী কৰে। তাইৰ দাবী অনুসৰি 1905 চনত কাজিৰঙা প্ৰস্তাৱিত সংৰক্ষিত বন হিচাপে ঘোষণা কৰা হয় আৰু তাৰ পিছতেই 3 বছৰ পিছতেই 1908 চনত কাজিৰঙা সংৰক্ষিত বন হিচাপে স্বীকৃতি পায়। তাৰ পিছত লাহে লাহে 1950ৰ দশকত এই অঞ্চলৰ বিস্তাৰ আৰম্ভ হয় আৰু 1974 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। তাৰ পিছত 1985 চনত ৱৰ্ল্ড হেৰিটেজ চাইট বুলিও ঘোষণা কৰা হয়। 2006 চনত টাইগাৰ ৰিজাৰ্ভ হিচাপেও ঘোষণা কৰা হয়। বিশেষত্ব কি আছিল মানে কাজিৰঙা বিশ্বৰ আটাইতকৈ বেছি এশিঙীয়া গড়ৰ আশ্ৰয়স্থল আছিল। ইয়াত দেখা পোৱা প্ৰধান জন্তুসমূহ আছিল ৰয়েল বেংগল টাইগাৰ, এছিয়ান হাতী, বনৰীয়া ম'হ, জলহস্তী আৰু সহস্ৰ প্ৰজাতিৰ চৰাইবিলাক ইয়াত দেখা পোৱা গৈছিল। কাজিৰঙাত বিগ 5 বুলিলে কাজিৰঙা সেই 5টা মুখ্য আৰু আইকনিক বন্যপ্ৰাণীক বুজায়। কাজিৰঙাৰ বিগ 5 এশিঙীয়া গড়, ৰয়েল বেংগল টাইগাৰ, এছিয়ান এলিফেণ্ট, ৱাইল্ড ৱাটাৰ বাফেলো আৰু হৰিণ, স্বেম্প ডিৰ বুলি কোৱা হয় বিগ 5ত। ইয়াৰ ভূগোল আৰু প্ৰাকৃতিক ৰূপ এনেধৰণৰ আছিল যে নদী, বিল, ভূমি আৰু ঘাঁহনিৰে ভৰপূৰ আছিল কাজিৰঙা। এই অঞ্চল প্ৰাণীৰ বাবে অতি উপযোগী আৰু পৰিৱেশ সৃষ্টি কৰে। কাজিৰঙাৰ ভিতৰত আৰু ওচৰ পাছৰ কেইবাটাও সৰু ডাঙৰ নদী বৈ যায়। ইয়াৰ ভিতৰত মুখ্য নদী আমাৰ ব্ৰহ্মপুত্ৰ কাজিৰঙাৰ উত্তৰ সীমাই গঢ়ি তোলে ব্ৰহ্মপুত্ৰই, আৰু ডিফ্লু নদী উদ্যানৰ মাজেদি বৈ যায়, ব্ৰহ্মপুত্ৰত মিলি যায়। মৰডঙা নদী এই নদী উদ্যানৰ সৰু সৰু অংশৰ পৰা পাৰ হৈ যায়। ৰেহেমাৰা নদী আৰু আন কেইবাটাও সৰু সৰু উদ্ধাৰো আছে। এই নদীসমূহৰ ফলত কাজিৰঙা বহু বিল, জলাশয় আৰু অদ্ৰভূমিৰ সৃষ্টি হয়, যি প্ৰাণীৰ জীৱনৰ বাবে উপযোগী পৰিৱেশ প্ৰদান কৰে। এতিয়া আমি কাজিৰঙাৰ চাৰিসীমা যদি চাবলৈ যাওঁ, কাজিৰঙাৰ চাৰিসীমা প্ৰধানকৈ নদী আৰু বনাঞ্চলেৰে নিৰ্ধাৰিত হৈছে। উত্তৰে আমাৰ ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে কাৰ্বি আংলঙৰ পাহাৰীয়া অঞ্চল থাকে আৰু পূব আৰু পশ্চিমে বিভিন্ন গাঁৱৰ ভূমি আৰু সৰু সৰু বনাঞ্চলবিলাক আছে। পৰ্যটন আৰু অৰ্থনৈতিক গুৰুত্ব এনেধৰণৰ যে প্ৰতি বছৰে হাজাৰ হাজাৰ দেশী আৰু বিদেশী পৰ্যটক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আহে। জীপ চাফাৰী, হাতী চাফাৰী আৰু চৰাই চোৱা এটা অন্যতম আকৰ্ষণ। কাজিৰঙাই অসমৰ পৰ্যটন আৰু অৰ্থনৈতিক
গুৰুত্বপূৰ্ণ অৱদান ৰাখে। ইয়াত সমস্যাবোৰো আছে, যেনেকুৱা বৰষুণৰ পৰিৱৰ্তন আৰু বানৰ ফলত উদ্যানখন পানীত ডুবি যায়। আৰু গড় চিকাৰ এতিয়াও এটা ডাঙৰ সমস্যাৰ ৰূপত বিদ্যমান হৈ আছে। মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতো মাজে মাজে বৃদ্ধি পায়। যেতিয়া কাজিৰঙাত ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি যায়, সেই সময়ত উদ্যানখন পানীত ডুবি যায়। তাৰ ফলত বন্যপ্ৰাণীবিলাক থকাত অসুবিধা হয় কাৰণে তাত মাটি দি উদ্যানখনৰ মাজত মাটি দি উঁচা কৰি দিয়া হয়, যাতে বন্যপ্ৰাণীবিলাক গৈ তাত থাকিব পাৰে বা আশ্ৰয় ল'ব পাৰে। এইটো এটা ডাঙৰ সমস্যা এতিয়াও অসমত কাজিৰঙাত হৈ আছে। আজিলৈ আমাৰ অসমৰ এক্সামত কেনেধৰণৰ কুৱেশ্যনবিলাক সোধা হৈছে, এই কুৱেশ্যনবিলাক আমি আপোনাৰ লগত আলোচনা কৰিম। প্ৰথম প্ৰশ্ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? ডিব্ৰুগড়, গোৱালপাৰা, চিৰাং, গোলাঘাট। সঠিক এনচাৰ হ'ব অপশ্যন নম্বৰ ডি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ঘোষণা কৰা হৈছিল? 1950, 1985, 1974, 2006। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ 1974 চনত ঘোষণা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 3, কাজিৰঙাক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কেতিয়া ঘোষণা কৰা হৈছিল? এইটো হ'ব ৰাইট এনচাৰ অপশ্যন নম্বৰ বি, 1985 চনত। কুৱেশ্যন নম্বৰ 4, কাজিৰঙাৰ বিগ 5ৰ অন্তৰ্গত কোনটো জন্তু নহয়? গড়, বাঘ, হাতী, চিত্ৰল, হৰিণ। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি, চিত্ৰল হৰিণ আমাৰ বিগ 5ত অন্তৰ্গত নহয়। কুৱেশ্যন নম্বৰ 5, কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ কেতিয়া ঘোষণা কৰা হৈছিল? 1985, 1974, 2006 চনত, 2010 চনত। টাইগাৰ ৰিজাৰ্ভ কাজিৰঙা 2006 চনত কৰা হৈছিল। অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 6, কাজিৰঙাৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উপনদী কোনখন আছে? ধনশিৰি, কপিলী, বৰাক, দীঘাৰু। কাজিৰঙাৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উপনদী ধনশিৰি আছে। অপশ্যন নম্বৰ এ। আজিৰ অন্তিম প্ৰশ্ন, এই প্ৰশ্নৰ এনচাৰটো আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল লাইক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।